আমাৰ লখিমপুৰৰ এইখিনি ঠাই দিনতকৈ ৰাতিহে বেছি ধুনীয়া হৈ পৰে। হেল্ল', মই পলাশ। ইয়াৰ আগৰ ভিডিঅ'টো চাইছিলে যেতিয়া গম পাইছেই চাগে যে মই লখিমপুৰলৈ আহিছিলোঁ। গতিকে অলপ ওলাই আহোঁ বুলি এখন ঠাইলৈ আহিছোঁ। ঠাইখন হ'ল গ্ৰাম্যানুভূতি। বহুতে চিনি পায়েই। প্ৰায় সকলো মানুহে ইয়ালৈ দিনতেই আহে, কিন্তু ৰাতিৰ পৰিৱেশটো কেনেকুৱা তাকে চাবলৈ আমিকেইটা ৰাতিয়ে ওলালোহি। আমি অহা সময়খিনি ঠিক ৰাতিও নহয় বাৰু, সন্ধিয়া বুলিয়ে ক'ব পাৰি। এতিয়া এই ঠাইখিনিৰ বিশেষত্ব হৈছে যে ইয়াত বহুতো পুৰণি বস্তু সংৰক্ষণ কৰা আছে, যিখিনি বস্তু আমাৰ ককা আইতাহঁতৰ দিনতহে ব্যৱহাৰ কৰিছিল। সেইবাবেই হয়তো এই ঠাইখন আৰু ঠাইখনৰ অনাৰে বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। মই ইয়াৰ কেইটামান ক্লিপ লগাই দিছোঁ, আপোনালোকে চাই ল'ব। ইয়াৰ বাহিৰেও ইয়াত বহিব পৰাকৈ ধুনীয়া সুবিধা আছে, য'ত আপোনালোকে পৰিয়াল আৰু প্ৰিয়জনৰ লগত অলপ সময় কটাব পাৰিব। মোৰ পিছে প্ৰিয়জন কোনো নাই, গতিকে ইহঁতকেইটাৰ লগত আহিলোঁ। কিন্তু ই কি কৰি আছে? मुझसे प्यार करती है या नहीं करती है? ইয়াৰ কথা কিন্তু আমি একোৱেই বুজি পোৱা নাই। ইয়াৰ কথা বাৰু বাদ দিয়ক। ইয়াৰ বাহিৰেও ইয়াত এজোপা গছ আছে, যিজোপা গছত এটা ঘৰ বনাই থোৱা আছে, আৰু নামটো ৰখা হৈছে এটা চৰাই নামত, সেইটো লুকা। এই নামটো কিয় ৰখা হ'ল কোনোবাই জানিলে কমেণ্ট ছেকশ্যনত জনাবচোন। বাকী ইয়াৰ ওপৰৰ পৰা গোটেই পৰিৱেশটো খুব সুন্দৰকৈ দেখা পোৱা যায়। আপোনালোকে যদি ইয়ালৈ অহা নাই এপাক নিশ্চয় আহিব। বাকী আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই।